উঠিহে গ'লা হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে। তেতিয়া মৰ্ণিং বাজিছে 8টা আৰু ইয়াৰ ৰাফাই টোপনি পৰা উঠি আহিলে। আজি ৰাতিপুৱাই মানে আলহী আহিছিলে, তো মই ৰাতিপুৱাই পাপৰ ভাজিলোঁ আৰু চাহ দিলোঁ আলহীক বিস্কুট চিস্কুট দি। তাৰপাছত এয়া তাবাক চাহ দি আছোঁ আৰু ইনায়ে উঠি আহিলে, ইনায়কো চাহ দিলোঁ। ৰাফাই এটাতো পাপৰটো লৈ বিজি, সি ৰাতিপুৱা উঠি দেখিছে পাপৰ ভাজি আছোঁ মই, তাক পাপৰ লাগে তো মই তাক পাপৰ দিলোঁ। আৰু এই পিঠা বনাই আছিলোঁ মই, এই পিঠা দি পেলাই আজি ৰাতিপুৱাই চাহ খালোঁ। ভাবিলোঁ আজি এটা ব্লগ বনাওঁ, তো চাওকচোন। ব্লগ বনাবগৈ বহুত ভিডিঅ' কৰিব লাগে, টাইম যায়। আৰু এতিয়াও মোৰ গাটো ভাল হোৱা নাই, কাহটো এতিয়াও জানো কিয় কমাই নাই। আৰু ৰাফাই তক দেখিছেনে, তাৰ আব্বাৰ ভৰিৰ ওপৰত এনেকৈ উঠি, তাৰ হাতত মানে হয় বন্দুক, নহয় লাঠি, নহ'লে কিবা না কিবা এটা লাগিব। তো মই তাক সুধি আছোঁ কি কৰি আছে, সি মোক বন্দুক দি এনেকৈ গুলি মাৰি আছে। তো সি বহুত ভাল পায় তাৰপিছত এতিয়া বাহিৰত আহিছে, ইনে চৰ্টছ বনালে, আপুনি গৈ পেলাই চাব আজি। তাৰ চৰ্টছ বনাই থাকোঁতে সি ওপৰত উঠিব, আলমাৰিটো মানে আমি নতুন বনাই আছোঁ, এটা ৰেক বনাই আছোঁ, তাত ওপৰত উঠিবলৈ সি কান্দি আছে। মই তাক ওপৰত উঠাই দিয়াৰ পিছত এতিয়া আকৌ সি আকৌ তলত নামিব, ইমান দিগদাৰি কৰে মানে। সি বহুত দিগদাৰি কৰি থাকে আৰু সেইকাৰণে মোৰ ভিডিঅ' বনোৱা নহয়, কাৰণ ভিডিঅ' বনাব গৈ কিবা এটা বনাব যাওঁ আৰু কিবা এটা হৈ যায়। তথাপিও আজি ভাবিছোঁ অলপ কিবা ভেজ বনাওঁ। ভেজ বনাব গৈ পিছত নন ভেজবোৰ থাকিলেই, কাৰণ অকলটো ভাজি চাজি দি ভাত খাবও নোখোজে। সেইকাৰণে আৰু চাওকচোন আজি কি ৰান্ধিলোঁ আৰু কি কৰিলোঁ চাওক, আপোনালোকে পিছত গম পাব যে ভিডিঅ'টো গৈ লাষ্টত গৈ কি হৈ গ'ল মোৰ। পূৰা ভিডিঅ'টো চালেহে গম পাব দেই। তাই কাচকল আছিলে, মই ওলাইছোঁ চব থলোঁ, কাচকল, তিতা কেৰেলা আৰু এইটো কি বুলি কয় আপোনালোকে নামটো জনাবচোন কমেণ্টত। এইটো মই আজি চাটনি বনাম। এইটো কোমলীয়া হ'লে বোলে ভাজিও খায়, কিন্তু এইটো মই এতিয়া ভত্তাই বনাম বাৰু। তাৰ এয়া কাচকল কাটিলোঁ, এইখিনি কচু কাটি ল'লোঁ, চব কাটি কুটি ৰেডি কৰি লৈছোঁ আৰু। এইফালে মই কেৰাহী এখন গৰম বহাইছোঁ, ভাবিছোঁ অলপ চানা বনাওঁ চিৰা দি আৰু কিবা চিৰা বাদাম চাদাম দি, যোনটো মানে ঘৰত খাই ন ইমান সিহঁতে ভাজা পোৰা খাব খোজে। আৰু এইফালে উৰহিখিনিও এনেকৈ ধুনীয়াকৈ সৰু সৰু টুকুৰাকৈ কাটি কুকাৰত দিছোঁ, এটা চিটি মাৰিবলৈ, কাৰণ কুকাৰত দিলে সোনকালে সিজি যায়, এটা চিটি মাৰিলে হৈ যায়। তো অলপ পানী দি অলপ নিমখ দি মই এইটো সিজাবও দিলোঁ। আৰু এইফালে কেৰাহীটোও গৰম হৈ গ'ল, পূৰা মানে ধোৱা ওলাই গ'ল। মই কেৰাহীত দিব যাওঁতে ৰাফাত আহিলে, ইমান দিগদাৰি কৰিছে। আকৌ কেৰাহীটো বন্ধ কৰি পেলাই পিছত মই অলপ চিৰা ভাজি ল'লোঁ। এনেকৈ চিৰা দি পেলাই মিক্সাৰটো বনোৱা মই বিয়াৰ আগতে বনাইছিলোঁ, ইয়াত আহি এবাৰ নে দুবাৰ বনাইছিলোঁ বাৰু। তো বহুত দিনৰ পিছত আকৌ আজি বনাই আছিলোঁ। আৰু তাৰপিছত এই চিৰাখিনি এনেকৈ ধুনীয়াকৈ অলপ তেলত, পূৰা তেলটো গৰম হ'ব দিব, তেতিয়া চিৰাখিনি এনেকৈ চালনী এটাত থৈ পেলাই ভাজি ল'বতে সোনকালে হয়। তাৰপিছত বাদামখিনিও অলপ ক্ৰিস্পি হোৱালৈকে মিডিয়াম ফ্লেমত, ল' ফ্লেমতে ভাজিব লাগে, তেতিয়া বাদামখিনি ধুনীয়াকৈ ক্ৰিস্পি হৈ যায়। আৰু বাদাম ভাজিব দিওঁতে এইফালে সিহঁতৰ চিঞৰ বাখৰ লাগি গ'ল। এই চাইছেনে কি কৰি আছে, এইটো নেট এটা আনিছিলে তাৰ আব্বাই, এইটো লৈ পেলাই বান্ধি এতিয়া ইয়াত ঝুলনা ঝুলে। তো ইনাও কাপোৰ চাপোৰ চেঞ্জ কৰি, তাই মানে ঘৰত থাকিলে পূৰা চিম্পুল কাপোৰ পিন্ধি ভাল পায়, তো চেঞ্জ কৰি এতিয়া। তো ইনাই নানী ঘৰত আছিলে, পূজা বন্ধত তেতিয়া নানীকৰ ঘৰতে থাকিলে। তাৰপৰা আহিলে, অহাৰ পিছত এতিয়া মানে ৰাফাই এতিয়া ইনাৰ পৰা ইমান বদমাচি কৰে, দুটাই মিলি বহুত বদমাচি কৰে। এইফালে মোৰ বাদামখিনিও ভাজা হৈ গ'ল, বাদামখিনি ভাজোঁতে মোৰ অলপ সময় লাগিলেই, কাৰণ মই একদম ফ্লেমটো ল' কৰি থৈ গৈছিলোঁ। তাৰপাছত কিচমিচ আৰু নৰসিংহ পাত কেইটামান আৰু এলমণ্ডটো মই ভাজিলোঁ, সেইখিনি বাৰু দেখুওৱা নহ'ল। ভাজি পেলাই গোটেইখিনি একেলগে উঠাই ল'লোঁ। নৰসিংহ পাতখিনি বেছি হেৰি কৰা নাই, দেখিছেনে, দিয়াৰ লগে লগে হৈ যায়, কিন্তু মই তাৰপিছত বাদামখিনি যে ভাজিছিলোঁ সেইখিনি মই অকণ ৰঙা বাকলিখিনি উঠাই পেলাই দিছোঁ। আৰু আনাৰ লগে লগে ৰাফাত আহি গ'ল আকৌ ইয়াত, সি মানে বাৰে বাৰে আহি থাকে। আহি পেলাই এতিয়া মই তাক থৈ পেলাই অলপ গৈছিলোঁ নিমখ আনিবলৈ আৰু চাট মছলা এইবিলাক আনিবলৈ, দিবলৈ যিখিনি ইয়াত মছলা দিব লগা হয়। আহোঁতে দেখোঁ সি মানে গোটেই কেমেৰা অন আছিলে, সি মানে কি কৰিলে দেখিছেনে, গোটেইখন পেলাই অৱস্থা ৰখা নাই। তো ইয়াত মই নিমখ, মেগী মছলা এটা, চাট মছলা আৰু দি পেলাই আৰু ক'লা নিমখ অলপ দি পেলাই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিলোঁ। মিক্স কৰি পেলাই দিলোঁ। এইখিনি হোমমেড হয়, তো খালে তাৰো মানে ল'ৰা ছোৱালীৰ কোনো প্ৰব্লেমো নহয় আৰু গেছো নহয়, কাৰণ ফ্ৰেছ অইল দি ভাজা হয় আৰু কোনো প্ৰব্লেম নাই। সি খাই খুব ভাল পায়, সি এনেকৈ লৈ বহি বহি খাই আছে, পেলাই আছে, মানে কি ক'ম আৰু। পিছত ইনায়ো আহিলে, ইনায়ো খালে, ইনায়ো খাই পেলাই বহুত ভাল পায়। তো তাইও অলপ অলপ লৈ খাই আছে, আকৌ সি আহি আকৌ গ'ল। তাৰপিছত মই তাক অলপ ফ্ৰুটছ কাটি দিলোঁ, সি মানে নাগফলটো খাই বহুত ভাল পায়, তো তাক মই দিলোঁ কাটি, সি লৈ পেলাই আকৌ দৌৰ, সি মানে বাৰে বাৰে আহে, বাৰে বাৰে যায়। তো এইখিনি হৈছে মোৰ ৰন্ধাৰ বিহেভ। তো ৰান্ধিব আহিলে এনেকৈ 3-4বাৰ যাব লাগে, বহুত প্ৰব্লেম হয়, সি বহুত দিগদাৰি কৰে, গৈ ওলাই তাতে ৰখি থাকে। এয়া ইমান বদমাচি কি কৰা তুমি? কৰা তুমি ক'ত, তুমি ইমান বদমাচি কৰা? লাজ নাই, বদমাচি কৰে জানামা। এই চটিবি চোৱা, সেই মই টিভি লগাই দিওঁ। কি চাবা তুমি, কোনটো চাবা, দেখাই দিয়া, কোৱা। হা
বেবী চাবা হ'ব বহা ক'বা বেবী দিয়ে ক'বা নাম আনি আছোঁ মই সেইবিলাক কাঁচকল দিম কাঁচকল তৰকাৰী হৈ গ'ল কাঁচকল তৰকাৰীখিনিও হৈ গ'ল আৰু এইখিনিও সিজি গ'ল এইখিনি মানে এটা চিটি মাৰাৰ লগত সিজিয়ে গৈছিলে মই ঠাণ্ডা কৰি পেলাই এতিয়া এইখিনি বাচি আছোঁ এনেকৈ বাচিব লাগে বাচিলে চাবচোন এইখিনি ধুনীয়া কৰি কোমলখিনি ওলাই যায় দাঁত বাকলিটো নিচিনা যোনটো থাকে সেইটো নিজে নিজে আঁতৰি যায় হাতেদি তো এয়া আঁতৰাই পেলাই এইখিনি পেলাব লাগিব এইখিনি এনেকৈ ধুনীয়াকৈ বাচি ল'ব বাচি মই ইয়াতে কেঁচা জলকীয়াও দিম কাৰণ মই হাতেদি মানে কেঁচা জলকীয়া তেনেকৈ চাটনি বনালে বা ভৰ্তা বনালে কেঁচা জলকীয়াটো মই হাতেদি হেৰি নকৰোঁ কাৰণ এফাইত বাৰে বাৰে আহি থাকে ন মোৰ ভয় লাগে যে তাৰ চকু মুখকো জ্বলে বুলি বা গা চা জ্বলে বুলি মোৰ ভয় লাগে সেইকাৰণে মই ইয়াত কেঁচা জলকীয়াটো ইয়াতে দি দিওঁ এনেকৈ চামুচ দি পেলাই মেছ কৰোঁ এইখিনি ধুনীয়াকৈ মই এনেকৈ অলপ মেছ কৰি এতিয়া কেৰাহী দিম এইখিনি ড্ৰাই হোৱালৈকে ভাজিবলৈ যিখিনি এক্সট্ৰা পানী আছে ন সেইখিনি যায়গৈ তো ইয়াত কেঁচা জলকীয়া আৰু নিমখ অলপো দি দিছিলোঁ মই দি পেলাই ধুনীয়াকৈ এইখিনি নিমখ সিজাওঁতে দিছিলোঁ সেইকাৰণে বেছি নিমখ দিবও নালাগে অকণমান শ্লাইড চাই পেলাই দিব চ' এইখিনি ধুনীয়াকৈ ড্ৰাই হৈ গৈছে চ' এইখিনি ধুনীয়াকৈ মই থাল এখনত ওলাই পেলাই ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এইফালে তাক কেইটামান পাপৰ ভাজি দিলোঁ খাবলৈ যে বহি বহি টিভি চাই থাকক আৰু খাই থাকক আৰু নাই খোৱাটো বাদ দিয়ক ঠিক আজিকালি একদম খাব নোখোজে আহি পেলাই আকৌ পাকঘৰত আহি পেলাই দেখিছেনে কেনেকৈ লুটকি থাকে মানে য'তেই বা ত'তেই বাগৰিব খোজে উঠিব খোজে খালি এইবিলাকেই মানে তাৰ এতিয়া ইয়াৰ ওপৰত উঠিবলৈ সেইবিলাক মানে ট্ৰাই কৰি আছে তোমাৰ এইটো ছিঙিব দেই যোৱা এনে আকৌ দিয়াগৈ যোৱা দিয়া বাই যোৱা এনে আকৌ দিয়াগৈ কেনেকৈ মাৰিম আহা মই দিম আহা দিয়াটো এৰাই দিয়া লোৱা যোৱা এইটো দিবা বা দিবা উঠা সেইটো তুমি আধা দিলা যে সেইকাৰণে নাখালে দিয়া পূৰা দিয়ে এইটো এই এবাৰ হাতত লৈ লোৱা সেইটো হাতত লোৱা নাম ক'ত এইটো বাকলি এৰাই দিব লাগিব নহয় যাবা বাকলি এৰাই দিব যোৱা এইটো লোৱা যোৱা এবাৰ যোৱা এতিয়া যোৱা তাৰপিছত মই কচু তৰকাৰী বনালোঁ এনেকৈ কচু তৰকাৰীখিনিও হৈ গ'ল আৰু কেৰেলাখিনিও এনেকৈ গোল গোল কৰি অলপ বেছি মছলা দি পেলাই আজি কেৰেলাখিনি ভাজিছোঁ আৰু এইফালে চাটনিখিনিও ঠাণ্ডা হোৱাৰ কাৰণে এইখিনি ধুনীয়াকৈ পিঁয়াজ দি ধনিয়া পাত দি সানি অকণ খোৱা তেল দিব ইয়াত মিঠাতেলেই ইউজ কৰিব মাষ্টাৰ্ড অইল যোনটো নহ'লে বাকী ৰিফাইন তেল বা এনেকৈ ভাজিলে ভাল নালাগে এইখিনিও চব হৈ গ'ল এনে গা ধুম এইটো তোমাৰ জলুকুৱা জেগা গা ধুব বোলা এনে গা ধুই পেলাব জল্দি আহা জল্দি এনে গা ধুই পেলাব বোলা এনে গা ধুব বোলা ইয়াতো পালা নহয় চব মৰম কৰি দিওঁ মোৰ কলিজাটো দুখ পাই কৈছে বোলা গা ধুব জল্দি বোলা হা কাপোৰ খোলা দুটাক মই গা পা ধুৱাই আনিলোঁ আনি ভাত খোৱালোঁ ভাত খোৱা ভিডিঅ'খিনি আৰু কৰা নহ'ল তাৰপিছত সিহঁতে শোৱাৰ পৰা উঠাৰ পিছত আবেলি অলপ ভাবিলোঁ হালোৱা বনাওঁ বুলি আটাৰ হালোৱা বনাম আটা আৰু চুজি মিক্স কৰি তো প্ৰথমতে বাদামখিনি অলপ ক্ৰিস্পি হোৱালৈকে ভাজি লৈছোঁ যে ইয়াৰ মোহাৰি দিলে বাকলিখিনি চব যায়গৈ আৰু এলমণ্ডৰ কিচমিচো লৈ লৈছোঁ তাৰপিছত অলপ ঘি দি পেলাই ইয়াত বাদামখিনি এলমণ্ড কিচমিচ চব ধুনীয়াকৈ ভাজি লৈছোঁ অলপ ভাজাৰ পাছত মই এইখিনি উঠাই থৈছোঁ তেতিয়া ৰিফাইন তেল দিছোঁ ৰিফাইন তেলটো গৰম হোৱাৰ পাছত 1 কাপ আটা দিছোঁ আৰু আপোনালোকে ময়দাও ল'ব পাৰে ময়দা দি খালেও ভাল লাগে আৰু 1 কাপ আৰু 4/4 এভাগ চুজি দিছোঁ দি পেলাই অলপ ভাজাৰ পাছত ইয়াত মই চেনি এড কৰিছোঁ চেনিখিনি দি পেলাই মিক্স কৰিছোঁ ধুনীয়াকৈ অলপ সময় ভাজি থাকিব ভাজাৰ পাছত যেতিয়া ব্ৰাউন কালাৰ নিচিনা হ'ব তেতিয়া ইয়াত পানী এড কৰিব গৰম পানী এড কৰিব আপোনালোকে ঠাণ্ডা পানী একদম ইউজ নকৰিব গৰম পানী এড কৰি পূৰা লৰাই থাকিব লৰাই তেতিয়া হৈ যাব তাৰপাছত আপুনি ড্ৰাই ফ্ৰুটছ এড কৰি আকৌ অলপ ঘি এড কৰি পেলাই তো আমাৰ এই হালোৱা ৰেডি বা ইমান সময় ধৰি এই একে পজতে আছা দেখোন তুমি হা উঠাই নাই পৰা মই এই এটা পজতে থৈ গৈছোঁ সেইটো পজতে বহি মোবাইল চাই আছে আৰু একো নাই ন কি হ'ল মোবাইল চাইও ভাগৰ লাগি গৈছে এটা খাই লোৱা চামুচ দি খাবা লোৱা খোৱা বিসমিল্লাহ কোৱা আটাৰ হালোৱা হয়তো গম পাইছে
নানি কিবা জেমিল মামাৰ হাতত দি পঠাইছে তো আহক চাওঁ আমি জেমিল মামাৰ হাতত দি পঠাইছে নানিয়ে মই লৈ যাম আমি 4 বছৰ ওলাইছো মুঠত ঘৰত গৈছে তো সিহঁতে আজি গুৱাহাটী গৈ আছে মোৰ নানি দিলে এতিয়া জেমিল মামাৰ লৈ দিলে তো আহক এতিয়া দেখো ইয়াতে কি কি আছে কি ছোৱা ক'ব এইটো তোমাৰ ল নানা খোৱা আটা নাই সেইটো নহয় আটা তো এতিয়া যোৱা এনেকৈ দেখাই দিয়া ভাল লাগিছে এইয়া কোনা দেখা ভাল লাগিছে ক'ত সোমাই আছা তুমি কোনে সোমাই দিছে ইয়াত ইমান বদমাচি কৰিলো কিতাপ ল'ব হা পঢ়া হা Like, share, comment, and subscribe to the bye. Ako alam po, botmasi.